লেভেলৰ ABUB পৰীক্ষাত অহা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে ভিডিঅ'টো চাই যেন। আমাৰ সৌৰজগতৰ পঞ্চম বৃহত্তম গ্ৰহটোৰ নাম কি? উত্তৰ: আমাৰ সৌৰজগতৰ পঞ্চম বৃহত্তম গ্ৰহটোৰ নাম হ'ল পৃথিৱী। আমাৰ সৌৰজগতত কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? এ. বুধ গ্ৰহ, বি. মঙ্গল গ্ৰহ, চি. বৃহস্পতি, ডি. নেপচুন। উত্তৰ: বি. মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। চিৰচিছ ৰোগে শৰীৰৰ কোনটো অংশত আক্ৰমণ কৰে? চিৰচিছ ৰোগে শৰীৰৰ যকৃত অংশত আক্ৰান্ত কৰে। ইবলা কি? ভেঁকুৰ, বি. প্ৰ'ট'জম, চি. বেক্টেৰিয়া, ডি. ভাইৰাছ। উত্তৰ: ইবলা হ'ল এবিধ ভাইৰাছ। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: পেনিচিলিন আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল। মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংশ কোনটো? উত্তৰ: মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংশটো হ'ল দাঁতৰ ইনামেল। পিটুইটাৰী গ্ৰন্থি ক'ত পোৱা যায়? এ. হৃদয়ৰ ওচৰত, বি. মগজুত, চি. শ্বাসনলীৰ ওচৰত, ডি. অগ্নাশয়। উত্তৰ: মগজুত পোৱা যায়। হেপাটাইটিছ এ ভাইৰাছ কিহৰ দ্বাৰা স্থানান্তৰিত হয়? উত্তৰ: হেপাটাইটিছ এ ভাইৰাছ খাদ্যৰ দ্বাৰা স্থানান্তৰিত হয়। ইজৰাইলৰ মুদ্ৰা কি? উত্তৰ: ইজৰাইলৰ মুদ্ৰা হ'ল নিউ ছেকেল। পোলেণ্ডৰ ৰাজধানী কি? উত্তৰ: পোলেণ্ডৰ ৰাজধানী হ'ল ৱাৰ্ছ। 1948 চনত পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ কোন আছিল? উত্তৰ: 1948 চনত পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ হোমি ভাভা আছিল। বিশ্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টত উঠি যোৱা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলাগৰাকীৰ নাম কি? উত্তৰ: এভাৰেষ্টত উঠা আটাইতকৈ বয়সীয়াল ভাৰতীয় মহিলাগৰাকীৰ নাম হ'ল প্ৰেমলতা আগৰৱালা। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ: বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ: 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম কি? উত্তৰ:
মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম হ'ল ৰাকেশ শৰ্মা। গুপ্ত বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ: গুপ্ত বংশৰ প্ৰতিষ্ঠা শ্ৰীগুপ্তই কৰিছিল। আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোনখন বিদেশী দেশ অৱস্থিত? উত্তৰ: আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত ম্যানমাৰ অৱস্থিত। ভাৰতৰ কোনখন নদীক বৃদ্ধগংগা বুলি কোৱা হয়? উত্তৰ: গোদাবৰী নদীক ভাৰতৰ বৃদ্ধগংগা বুলি কোৱা হয়। ভাৰতৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয়? উত্তৰ: ভাৰতৰ ভিতৰত নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয়। আগ্ৰা চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: আগ্ৰা চহৰ চিকন্দৰ লোধীয়ে প্ৰতিষ্ঠা কৰিছিল। পুনা চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰ হৈছিল? উত্তৰ: পুনা চুক্তি গান্ধীজী আৰু আম্বেদকাৰৰ মাজত স্বাক্ষৰ হৈছিল। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ: গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত। অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ: অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? উত্তৰ: নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত।